10,000 নহয় তাতকৈ বেছিয়ে আজি আমাৰ লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ এই চাৰিওটা পৰ্যায়ত শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছে আৰু গতিকে মই যিসকলৰ যোগ্যতা আছে অৰ্হতা আছে তেওঁলোকক আবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা অনুষ্ঠিত হ'ব আৰু যিসকলে ইতিমধ্যে টেট পাছ কৰিছে তেওঁলোকৰ DLED আছে তেওঁলোকে আবেদন কৰিব পাৰিব LP টিচাৰ UP টিচাৰৰ ক্ষেত্ৰত। ইয়াত বিধিসন্মতভাৱে সম্পূৰ্ণ নিকাভাৱে মেধাৰ ভিত্তিত বাছনি হ'ব আৰু সেইমতে নিযুক্তি হ'ব। গোটেইখিনি ৰেগুলাৰ পোষ্ট, কোনো কণ্টেক্সুৱেল পোষ্টৰ এডভাৰ্টাইজমেণ্ট হোৱা মই অৱগত হৈছোঁ। আমাৰ কিছুমান বিদ্যালয় আছিলে মিক্স মিডিয়াম, গতিকে মিক্স মিডিয়াম 10,000 নহয় তাতকৈ বেছিয়ে আজি আমাৰ লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ এই চাৰিওটা পৰ্যায়ত শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছে আৰু গতিকে মই যিসকলৰ যোগ্যতা আছে অৰ্হতা আছে তেওঁলোকক আবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা অনুষ্ঠিত হ'ব আৰু যিসকলে ইতিমধ্যে টেট পাছ কৰিছে তেওঁলোকৰ DLED আছে তেওঁলোকে আবেদন কৰিব পাৰিব LP টিচাৰ UP টিচাৰৰ ক্ষেত্ৰত। ইয়াত বিধিসন্মতভাৱে সম্পূৰ্ণ নিকাভাৱে মেধাৰ ভিত্তিত বাছনি হ'ব আৰু সেইমতে নিযুক্তি হ'ব। গোটেইখিনি ৰেগুলাৰ পোষ্ট, কোনো কণ্টেক্সুৱেল পোষ্টৰ এডভাৰ্টাইজমেণ্ট হোৱা